গ্ৰহণ কৰ। তোমাক মই মহাৰাজ নকৰিবলৈ অনেকবাৰ কৈছো, তথাপিতো তুমি মোক মহাৰাজ কৰিছা। যাৰ দৃষ্টি শক্তি নাই, যি পৰৰ ওপৰত নিৰ্ভয় কৰি জীৱন বাটত আগবাঢ়িব লাগে, সেইজনক মহাৰাজ কৰাৰ কোনো দৰকাৰ নাই। মই ৰজা নহয়, ৰাজদণ্ড মোৰ হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই। মোৰ বাবে ৰজা হোৱাৰ এক অধিকাৰ। আপোনাৰ দুখ আমাৰ আগত নিবেদন কৰক। ৰজা হৈ কাহাৰিও মই দিগবিজয় কৰিব নোৱাৰো। পিতৃ পিতামহে এৰি থোৱা এই ঘাটে মই চাৰি কিবা ভিত্তি কৰিব নোৱাৰিম। ভিত্তিৰ বংশত পুৰু বংশৰ অস্তিত্ব আমাৰ বাবে নষ্ট হ'ব। দাদা, মই আপোনাৰ সন্তানৰ কথা বুজিছো। যাকে পুত্ৰ হ'লেও একে পিতৃ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃ স্নেহ প্ৰদান কৰি আহিছে। সেই আপোনাৰ মনৰ কামনা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য। দাদা, পাৰিবা বিদু, তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিবা? কেনেকৈ বিদু? দাদা, মই আজিয়েই অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ কাৰণে তপস্যাই অৰণ্যলৈ যাত্ৰা কৰি আৰু বৰ লাভ কৰাৰ পিছতে পৃথিৱীত দেশ বিজয়ৰ জগতে আকৌ এবাৰ সৰু বংশৰে পৰিচয় পাব। দাদা, এইটো বৰ আনন্দৰ কথা। বিচিত্ৰৰ বিধি লীলা কোনে জানে? আপোনাৰ ভাগ্য আছে, সেই সৌভাগ্য কিজানি উদয় কৰে। নাই বিদু, দাদা, তেনেকৈ অমূলক কথাটো তুমি মোক সান্তনা নিদিবা বিদু। দাদা, অনন্ত আন্ধাৰে যাৰ জীৱন